हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। मैं इतना गई आसो गाड़ीखনৰ अलप काम কৰিবলৈ মানে কি হ'ল গাড়ীখনৰ এসি গেছটো মানে শেষ হৈছে আৰু গেছটো এনে শেষ নহলৈ এবাৰ তাৰ মানে কি হ'ল গাড়ীখনৰ ভিতৰত তাৰ মানে এন্দুৰ সোমালে আৰু এন্দুৰ সোমাই তাৰ মানে কিবা কিবি অলপমান তাৰ মানে ভিতৰত অনিষ্ট কৰিছিল আৰু যাৰ ফলত তাৰ মানে কি হ'ল গোটেই গাড়ীখনৰ মানে খুলিব লগা হ'ল গেছটো তাৰ মানে কি হ'ল লিক হ'ল চাগে আৰু এতিয়া তাকে ভাবিছোঁ এতিয়া গেছ এই গৰমত এসি নহ'লে তো গাড়ীৰ ভিতৰত থাকিব নোৱাৰি সেইবাবে এতিয়া মই এটা মানে ভাবিছোঁ কি গেছটো ফিলিং কৰি লওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই যাব কেনেকৈ গাড়ীতনো এসি গেছটো কেনেকৈ ভৰাই ভিডিঅ'টো শেষলৈ চাই থাকিব তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দোকানখন আহি পালোঁ যিখনত এসি ফিলিং কৰিম এসি গেছ ফিলিং এইটো লিখাই আছে আৰু এইখন দোকানৰ নামটো লিখা আছে এইটো এসিটোৱে কানেকশ্যন নোপোৱাৰ বাবে ফিউজবোৰ চেক কৰি আছে। মানে এসিটোৱে কাৰেণ্ট পোৱা নাই সেইটো কাৰণে মানে মেকানিকে চাই আছে এতিয়া কাৰেণ্টটো ক'ত গৈছে মানে এন্দুৰে কুটাৰ কাৰণে হ'ব পাৰে এইটো এন্দুৰ সোমাইছিল ভিতৰত। এচিৰ ফেনখনৰ ভিতৰত এইবিলাক এন্দুৰে কাপোৰ সোমাই বাহ লৈছে কি যে হ'ব আৰু ইমানবোৰ কাপোৰ দেখিছেনে ভিতৰত ফেনৰ ভিতৰত সোমাই আছে ক'ত ফেন চলিব পাৰে। এতিয়া গেছ সোমোৱা পাইপকেইডাল কানেক্ট কৰিলে এইটো গেছ এতিয়া গাড়ীত সোমাব। গেছ এতিয়া গাড়ীৰ ভিতৰত সোমাই আছে আৰু গেছ সোমোৱা টাইমত গাড়ীখন ষ্টাৰ্ট হৈ থাকিব লাগে। মাজে মাজে ৰেডিয়েটৰত পানী মাৰিছে নিশ্চয় ঠাণ্ডা হ'বৰ কাৰণে মাৰিছে চাগে। এচিটো এতিয়া ঠিক হ'ল কিন্তু অলপ ফেনৰ চাউণ্ড হৈ আছে কি বা হয়। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।